শেষ হ'ল কিন্তু মানে ইমান বেয়াকৈ মোক কৰিলে ইহঁতকেইজনী পিছত থকা সেইজনী মই ইহঁতক চাই ল'ম ভালকৈ সেইটো দেখিছে নাই ইমান ডাঙৰ ভূত এইটো আৰু welcome back to vlog. Hey guys, once again welcome back to Laksha's vlog. हम अभी जा रहे हैं मिठाई किनने ओ गॉड मुझे की हिंदी मिठाई किनने बोले गए थे यो আমি দুজনে খাব গৈ আছো পইচা দিছো মই একচুৱেলি আজিৰ দিনটো বিৰাট বেছি বিশেষ প্ৰথমবাৰ আমাৰ ডিপাৰ্টমেণ্টত আমি থকা অৱস্থাত আৰু শিক্ষক দিৱস উদযাপন কৰিলোঁ বহুত ভাল লাগিলে কি কিনো হয় আপোনালোকক দেখাওঁচোন অলপ চাব ভিডিঅ'টো শেষ হোৱালৈকে আৰু কেনেকুৱা লাগিলে ক'ব নাপাহৰিব আজি প্ৰত্যেকগৰাকী মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিৰ দিনটো সঁচাকৈ স্মৃতিপাতত ধুনীয়াকৈ লিখি থ'ব পাৰিম যে সঁচাকৈ মই স্মৃতি বুলি মই কিয় কওঁ জানেনে সকলো কথাই স্মৃতি হৈ যায় দুদিন পিছত ন সেইকাৰণে মই স্মৃতি সাঁচি থ'ব পাৰোঁ আৰু শিক্ষক দিৱসৰ আজি এই মুহূৰ্তত ছাৰ মেম সকলোৱে ইমান ধুনীয়াকৈ আমাক সঁহাৰি জনাই উদযাপন কৰিলে ধন্যবাদ মেম ছাৰ আৰু সদায় আমাক শুদ্ধ পথত আগবঢ়াই নিয়াৰ বাবে বহুত বহুত ধন্যবাদ ইয়াৰ পিছতে মোৰ মালৈ মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ কাৰণ তেওঁৱেই মোৰ প্ৰথম শিক্ষাগুৰু আৰু আজি য'ত আছোঁ যি কৰিব পাৰিছোঁ মা পাপাৰ কাৰণে কৰিব পাৰিছোঁ আৰু লগতে মোৰ আৰু এগৰাকী শিক্ষক আছে মোৰ ভণ্টি তাই নোহোৱা হ'লে জীৱনৰ প্ৰতিটো ৰিলেশ্যন মই নাপালোঁহেঁতেন মই নজনা কথাবোৰ তাই মোক শিকাইছে একচুৱেলি তো আজিৰ দিনটো এনেকৈ উদযাপন হ'ল ইহঁতবোৰে খাবহে লাগিছে আচলতে মানে দেখিছে নহয় মুখৰ অৱস্থা খাই মেলি অৱস্থাই নাই কিন্তু আকৌ খাব বাৰু চাওকচোন ভিডিঅ'টো একচুৱেলি শেষ হ'ল কিন্তু মানে ইমান বেয়াকৈ মোক কৰিলে ইহঁতকেইজনী পিছত থকা সেইজনী মই ইহঁতক চাই ল'ম ভালকৈ সেইটো দেখিছে নাই ইমান ডাঙৰ ভূত এইটো আৰু ডাঙৰ ভূতটো ৰঙা ভূত এইটো আমাৰ একদম আটাইতকৈ ডাঙৰ ভূতটো যিটো বিৰ্জু চশমা পিন্ধা ভূত নিজৰ লোকত আৰু আহিলা তাৰপিছত মই ইমান ধুনীয়া হৈ আহিছিলোঁ নহয় লিপষ্টিক লৈ আহিছিলোঁ ইহঁতকেইজনীয়ে মানে মোক শেষ কৰি পেলালে আৰু এতিয়া মানে কি মই ঘৰত যাম মই বুলি নহয় ইহঁতেও যাব আমাৰ টিচাৰ্ছ ডে শেষ হ'ল ছাৰ মেমৰ অলপ কাম আছিলে সেইকাৰণে সোনকালেই কামবোৰ কৰি শেষ কৰিলোঁ আৰু এতিয়া ঘৰত গৈ আপোনালোকক দেখাই থাকিম ঘৰতো এটা বাৰ্থডে চেলিব্ৰেশ্যন হৈ আছে মানুহ আছে সিফালে কাইলৈ পৰীক্ষাও আছে মোৰ আৰু ব'লো ঘৰত লগ পাই আছোঁ তাৰ পৰা আহিলোঁ আহি বৰষুণৰ বতৰ দেখিছেই বৰষুণ দিব এতিয়া অলপ পিছত আকৌ মই যে কৈছিলোঁ ঘৰত এটা বাৰ্থডে পাৰ্টি আছে বুলি তাৰে কেকটো আনিবলৈ খুৰাৰ লগতে গুচি আহিলোঁ মই কাৰণ মই আকৌ ঘৰলৈ গৈ আকৌ আহোঁ মানে বেলেগ এজন লৈ অহাতকৈ আৰু বাইকতে আহিব যিহেতু তো সেইকাৰণে মানে মই ক'লোঁ মই ৰৈ দিম তিনিআলিতে লৈ যাব আৰু ঘৰ আহি পায়েই গ'লোঁ চাওক না মুখ হাত ধুই মেলি মোৰ বিষ হৈ আছে তথাপি মানে ভিডিঅ' বনাবলৈ নেৰোঁ আৰু মই সিহঁতে ডেক'ৰেশ্যন কৰিয়েই থৈছে ৰাতিপুৱা মই সময়ে নাপালোঁ একদম লাগি দিবলৈ কাৰণ তাইৰ প্ৰতিটো বাৰ্থডেতে তেনেকুৱাই হয় মানে ইবাৰো হ'ল তেনেকুৱাই আমি থাকিবই নাপালোঁ অলপ সময় থাকিলোঁ আৰু ৰাতিলৈ হয়তো একো খানা চানা আমি নকৰিলোঁৱেই পিছদিনা এটা বেছি বহুত ইম্পৰ্টেণ্ট মানে ঘৰৰ অকেজন এটা আছিলে চ' তাতেই থাকিব লগা হ'ল আৰু এইবোৰ দেখিছেনে বাৰ্থডে গাৰ্লৰ অৱস্থা আমি সেইকাৰণেতো নাচাতেই থাকোঁ আৰু
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ।